সৰুতে বিহু বুলি ক'লে এই ফুল পিঠাটো মই সাংঘাতিক ভাল পাওঁ ফুল পিঠা মানে এটো মই নিজে দিলোৱাহে নাম দে আটা মাৰি এনেকৈ চাৰিচুকীয়াকৈ কাটি ললো আৰু তাৰ পিছত যিসকলে সৰুতে কাগজৰ নাও বনাইছিল তেওঁলোকৰ বাবেটো একেবাৰে সহজ এনেকৈ চাৰিটা ভাজ দি আকৌ লুটিয়াই দিলো এফালে চেনি আৰু নাৰিকল ৰুকি অকনমান ভাজি লৈছো তাৰে সৰু লাৰু এটা বনাই মাজত দিলো আৰু চাৰিও কাষে পানী লগাই এয়া ভাজটো দেখিছেনে ভাজটোৱে মূল গুটেই কেইটা এনেকৈ জোৰা লগাই কাহবোৰ টিপি টিপি গুটেইখিনি মানে ভিতৰৰ যাতে নাৰিকলখিনি নুলাই তেনেকুৱা এটা ব্যৱস্থা কৰিলো আৰু ওপৰৰ পৰা এটা লং হেঁচি দিছো আৰু লাহেকৈ লুটিয়াই সেই পাছফালে থকা পাহিকেইটা আকৌ মেলি দিলো দেখি একে ধৰণৰ পিঠা কিমান খাই থাকিম গতিকে ভাবিলো সৰুতে মায়ে বনোৱা এই পিঠাটোকে আজি বনাও আপোনালোকেও ট্ৰাই কৰি চাবচোন